Hello friends, welcome back to my channel Never Give Up. আজি আমি আলোচনা কৰিম HCF আৰু LCM দুটাতকৈ বেছি সংখ্যা থাকিলে কেনেদৰে আপোনালোকে HCF উলিয়াব আৰু ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ থাকিলে আপোনালোকে কেনেদৰে LCM নিৰ্ণয় কৰিব অথবা HCF নিৰ্ণয় কৰিব। ফ্ৰেণ্ডছ, ইতিমধ্যে আমি LCM আৰু HCFৰ ওপৰত কেইবাবাৰো আলোচনা কৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে চাই ল'ব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, এয়া যিহেতু আৰম্ভণিহে, আচলতে আমি এতিয়া মেথছৰ ABCD বিলাক কৰি আছোঁ। হয়তো আপোনালোকে বহুতে ভাবিব পাৰে যে একেবাৰে ইজি মেথছবিলাক ইয়াত কৰি থকা হৈছে, কিন্তু এইটো নহয়। মেথছৰ বহুত লেভেল আছে। আমি লাহে লাহে ভিতৰত গৈ থাকিম। ফাৰ্ষ্ট আমি ABCD শিকি ল'ব লাগিব। আৰু এটা কথা, ইয়াত যিবিলাক কথা আলোচনা কৰি থকা হৈছে এইবোৰ বিশেষকৈ যি আহি থকা আমাৰ অসম চৰকাৰৰ 1 লাখ চাকৰি অথবা ৰেলৱে গ্ৰুপ ডি, SSC GD, যিবিলাক ক্লাছ 10 লেভেল অথবা ক্লাছ 12 লেভেলৰ যিবিলাক এক্সামিনেশ্যন, এই এক্সামবিলাকৰ কাৰণে এই টপিকবিলাক বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ কাৰণে লাভৱান হ'ব বুলি ভাবিছোঁ। আৰু যেতিয়া আমি ভিতৰলৈ গৈ থাকিম ইয়াৰ ডিপ লেভেলত, তেতিয়া সেইবিলাক ভিডিঅ' আচলতে ডিগ্ৰী লেভেল এক্সামিনেশ্যনৰ কাৰণে প্ৰফিট হ'ব আৰু সেইবিলাক চালে। গতিকে এতিয়া আমি মেথছৰ একেবাৰে প্ৰথম লেভেলতে আছোঁ। গতিকে এইবিলাক আমাৰ HS লেভেল, মেট্ৰিক লেভেল, এই এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ব আৰু। গতিকে সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমতে আছে HCF of 105, 1001 and 2436। HCFৰ ক্ষেত্ৰত যিহেতু আমি আগতে কৰিছোঁ, বেছিক মেথড হওক বা অন্য যিবিলাক শ্বৰ্টকাট আছে, গতিকে আজি আমি ডাইৰেক্ট সমাধান কৰিম, এইবিলাক কৈ নাথাকোঁ। আমাৰ ইয়াত আছে 105, 1001, 2436। এইটো আটাইতকৈ সৰু, তাৰপিছত এইটো আৰু আটাইতকৈ ডাঙৰ এইটো। আমি যিহেতু জানোৱেই সৰুতে ডাঙৰটোক ডিভাইড কৰি দিম। 105 1001ক ডিভাইড কৰি দিম। 105 1001 ডিভাইড কৰিম। এইটো 9 টাইমছ যাব, 9 বাৰ যাব। 9 বাৰ গ'লে ইয়াত ওলাব 945 ওলাব। এইটো বিয়োগ কৰিম, 6 ওলালে, ইয়াত 5। এগেইন আমি জানোৱেই, আগতে যেনেকৈ কৰিছোঁ, 56 ইয়াক কৰি দিম। 105 এই ভাগটো ইয়াক ডিভাইড কৰি দিলোঁ, 1 টাইম গ'ল, 56 ওলালে, এইটো বিয়োগ কৰি দিম, 49 ওলালে। পুনৰ 56ক কৰিম, 49 56ক কৰিলে 1 টাইম যাব, এইটো বিয়োগ কৰিলে 7 থাকিব। পুনৰ 49ক কৰি দিম, 7 টাইম যাব, 49 ওলাব, 0 হৈ গ'ল। এতিয়া আমি আগতে যেনেকৈ কৈছিলোঁ, 7 হ'ল, 0 ওলালে, হাতেৰে হৰণ কৰোঁতে। গতিকে এতিয়ালৈকে আমাৰ হাতত HCFটো 7 হৈ আছে। এতিয়া আমি যিহেতু আৰু এটা সংখ্যা আছে, এই 7টো এইটো সংখ্যাকো ডিভাইড যাব লাগিব। যায় নে নাযায় আমি চাই ল'ম। কেনেকৈ চাম? 7টোৱে আমাৰ যিটো একেবাৰে শেষৰ সংখ্যাটো আছিলে তাক আমি ডিভাইড কৰি চাম। 2436 ডিভাইড কৰি দিম। ডিভাইড কৰিলে এইটো 348 টাইমছ যাব। আপোনালোকে কৰি চাব। এইটো পূৰণ কৰিলে 2436 ওলাই 0। আমি কি দেখিলোঁ? 7টো অলৰেডি HCF আছিলে, হায়েষ্ট কমন ফেক্টৰ আছিলে। কাৰ কাৰণে? এই দুটাৰ কাৰণে। আৰু সেই একেই HCFটোৱে অৰ্থাৎ একেই হাতটোৱে ইয়াকো হৰণ যায় নেকি চালোঁ, হৰণ গুচি গ'ল। গতিকে আমি HCF পাই গ'লোঁ, HCF 7। গতিকে ইয়াৰ HCFটো ওলাই গ'ল। 3টা সংখ্যা আছিলে। কেনেকৈ কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাইছে নিশ্চয়, বুজি পাইছে, আৰু পুনৰবাৰ কৈ নাথাকোঁ। এতিয়া আমি এক্সাম্পল নাম্বাৰ 2 এইটো কৰোঁ আহক। আমাক ইয়াত ফ্ৰেকশ্যন দিছে, 3/4 দিছে, অৰ্থাৎ ভগ্নাংশ দিছে, 6/7, 9/8,
আৰু উলিয়াবলৈ কৈছে LCM। ইয়াত এটা ভগ্নাংশ থাকিলে LCM কেনেকৈ উলিয়াই চাই লওক। ভগ্নাংশৰ দুটা পাৰ্ট থাকে, আপোনালোকে জানে, লব, ওপৰতো লব, তলতো হৰ, নিউমাৰেটৰ ডিনমিনেটৰ, ইংলিছ টাৰ্মটো। সম্পূৰ্ণ অসমীয়াতে ক'ম, ওপৰতো লব, তলতো হৰ, প্ৰতিটো ভগ্নাংশৰ দুটা পাৰ্ট থাকে। ইয়াত আমাৰ প্ৰথম ভগ্নাংশটো চাওক, 3/4 আছে, 3টো ল'ব, 4টো হৰ, ঠিক তেনেকৈ 6টো ল'ব, ইয়াত 9টো ল'ব, বাকী তলৰ দুটা হৰ। LCM যেতিয়া উলিয়াবলৈ দিয়ে আমি প্ৰথমে কি কৰিম, এই ওপৰৰ ল'বকেইটাৰ LCMটো উলিয়াম। যেতিয়া ভগ্নাংশটোৰ LCM উলিয়াবলৈ দিয়ে আমি তেতিয়া কি কৰোঁ, ওপৰত থকা সংখ্যাকেইটা অৰ্থাৎ ল'বকেইটাৰ LCMটো উলিয়াওঁ। ওপৰত থকাকেইটাৰ LCMটো উলিয়াওঁ। LCM অফ ওপৰত থকাকেইটা কৈছোঁ নহয়, 3, 6, 9। নেক্সট কি কৰোঁ, তলত থকা হৰকেইটাৰ, যিকেইটা সংখ্যা তলত আছে সেইকেইটা হৰ বুলি কয়, ইহঁতৰ আমি কি কৰোঁ, HCFটো উলিয়াওঁ। এইটো এটা ফৰ্মুলাই হয়, 4, 7, 8। কি কৰোঁ বুলি কৈছোঁ, যেতিয়া ভগ্নাংশ থাকে আৰু LCM উলিয়াবলৈ দিয়ে তেতিয়া প্ৰথম ওপৰত থকা সংখ্যাকেইটা LCMটো উলিয়াওঁ, তলত থকা সংখ্যাকেইটা অৰ্থাৎ হৰকেইটাৰ HCFটো উলিয়াওঁ। এইটো আমি ছল্ভ কৰিলে ইয়াৰ LCMটো ওলাই যাব। ছল্ভ কৰি দিছোঁ। এতিয়া আমি LCM উলিয়াম। কাৰ LCM উলিয়াম, 3, 6, 9। 3, 6, 9ৰ LCM কেনেকৈ উলিয়াই আপোনালোকে ভিডিঅ' চাইছে নিশ্চয়, যদি চোৱা নাই চাই ল'ব। LCM উলিয়াইছোঁ। LCM ওলালে 18। তাৰপিছত আমি HCF উলিয়াম। কাৰ উলিয়াম, 4, 7, 8। 4, 7, 8 HCF উলিয়াম। ইয়াত চাওক, এনেকুৱা কোনো ফেক্টৰে নাই যিটো ফেক্টৰে গোটেইকেইটাকে হৰণ যাব। HCFৰ পাৰ্টত আমি আলোচনা কৰিছিলোঁ, আপোনালোকে জানে নিশ্চয়। ইয়াত এনেকুৱা সংখ্যা নাই যিটো সংখ্যাই গোটেইকেইটাকে আমি ডিভাইড কৰিব পাৰিম, মানে ইয়াৰ ফেক্টৰে নাই। ফেক্টৰ মাত্ৰ এটাই আছে, 1। 4 গুণ 4, 1 7 গুণ 7, 1 8 গুণ 8। 1টোৰ বাহিৰে কমন ফেক্টৰ ইয়াত আপুনি নাপায়। গতিকে যেতিয়া এনেকুৱা সংখ্যা থাকে, যেতিয়া ফেক্টৰ নাথাকেই, মাত্ৰ 1টো থাকে, তেতিয়া 1টোৱে হ'ব HCF। গতিকে আমি কি পালোঁ, LCM পালোঁ 18। ইয়াৰ LCMটো 18 পালোঁ, আপোনালোকে দেখিলে। HCFটো 1 পালোঁ, আৰু 1টোৱে 18 হৰণ কৰিলোঁ, তলৰ ওপৰতো হৰণ কৰে, গতিকে 1টোৱে 18 হৰণ কৰিলে 18 যাব, 18 ওলাব। গতিকে ইয়াৰ LCMটো ওলাই গ'ল 18। এই ভগ্নাংশকেইটাৰ LCM এইটোৱে, একেবাৰে ইজি হয়, এনেকৈ কৰে। নাম্বাৰ 3টো চাওক, ইয়াত ভগ্নাংশটো অলপ বেলেগকৈ আছে, এইটো মিশ্ৰ ভগ্নাংশ বুলি কয়। প্ৰথমে আমি ইয়াক মিশ্ৰ ভগ্নাংশৰ পৰা ভগ্নাংশলৈ লৈ যাব লাগিব। প্ৰথমে আমি সেই কামটো কৰি লওঁ, এইটো চাই লওক আপোনালোকে কেনেকৈ নিয়ে। প্ৰথমটো আছে A সমষ্টি 4/1 বুলি কয়। এইটো কি কৰে, তলৰ হৰটো একেই থাকে, এইটোৱে এইটোক পূৰণ কৰে, 4 গুণ 4, 4 গুণ 4, এইটো এইটোক পূৰণ কৰে, 4 গুণ 4 ওলালে, যিটো ওলালে সেইটো ওপৰৰ লগৰ তলত যোগ কৰে। কি পালোঁ, 4 গুণ 4, 4 1 5, এনেকৈ কৰে। ঠিক তেনেকৈ এইটো কৰিম, 3টো 3 থাকিব, 3 গুণ 3, 3 5। ঠিক তেনেকৈ এইটো কৰিম, 2টো 2 থাকিব, 2 গুণ 4, 4 5। গতিকে এই তিনিটা ভগ্নাংশ আমি উলিয়াই ল'লোঁ। প্ৰথমে আমাৰ মিশ্ৰ ভগ্নাংশ আছিলে, এক্সামত কেতিয়াবা এনেকৈ থাকে। এতিয়া আমাক উলিয়াব লাগিছে LCM। আমি গম পাইছোঁৱে, ল'বকেইটাৰ LCM উলিয়াম, হৰকেইটা মানে তলত থকাকেইটা HCF উলিয়াম। গতিকে LCM অফ ওপৰত থকাকেইটা 5 আছে, এইটো 5, ইয়াত 5 আছে, ইয়াত 5 আছে, HCF উলিয়াম। HCF অফ তলত থকাকেইটা হৰকেইটা 4 আছে, 3 আছে, 2 আছে। এইটো ছল্ভ কৰিলে ইয়াৰ LCMটো ওলাই যাব। ইয়াৰ মানে কাৰ, এই তিনিটাৰ। এতিয়া LCM 5, 5 and 5, তিনিটা 5ৰ LCM 5 হ'ব। এতিয়া কেনেকৈ হ'ব সেইটো কৈ নাথাকক, ভিডিঅ'টো দীঘলীয়া হৈ যাব। আপোনালোকে LCMৰ পাৰ্টটো চাইছে চাগে, যদি চোৱা নাই চাই ল'ব। তিনিটা 5ৰ LCM লসাগু 5 হ'ব, 4 3 2, 4 3 2, HCFটো 1 হ'ব। কেলৈ হ'ব, অথনি কৈছিলোঁ, 4 3 2 এনেকুৱা একো সংখ্যা নাপায় যিটো আটাইকেইটাই হৰণ যায়, কমন ফেক্টৰ নাপায় আপুনি। চ' ইয়াৰ HCFটো 1 হ'ব, একৰ বাহিৰে একো উৎপাদকেই নাই। গতিকে এইটো 5 হ'ব। এইটো হ'ল এনচাৰ, একেবাৰে ইজি হয়। এইবাৰ নাম্বাৰ 4টো চাওক। এইবাৰ আমাৰ হাতত আছে HCF উলিয়াব লাগে। অথনিলৈকে LCM উলিয়াই আছিলোঁ, এতিয়া HCF উলিয়াম। HCF উলিয়ালে কথাটো কেনেকুৱা হয়, একেই হয়, খালি প্ৰথম HCF উলিয়াব দিছে, সেইকাৰণে আমি ওপৰত থকা ল'বকেইটা HCF উলিয়াম। যিটো উলিয়াবলৈ দিয়ে তাক প্ৰায়ৰিটিটো বেছি দিম, অৰ্থাৎ প্ৰথমে তাকে উলিয়াই ল'ম। ইয়াত HCF উলিয়াব দিছে, গতিকে প্ৰথমটো HCF
উলিয়াই ল'ম, মানে প্ৰথমতে থকা সংখ্যাকেইটা। আগতে কি হৈছিলে, এল চি এম উলিয়াবলৈ দিছিলে, এল চি এমক প্ৰায়ৰিটিটো আগত দিছিলোঁ, মানে এল চি এমটো উলিয়াবলৈ দিছিলে, গতিকে ওপৰত থকাকেইটা এল চি এম উলিয়াইছিলোঁ। প্ৰথমে যিকেইটা সংখ্যা পাইছোঁ সেইকেইটাকে এল চি এম উলিয়াই লৈছোঁ। মনত ৰাখিবৰ কাৰণে এনেকৈ কৈ দিছোঁ আৰু এইচ চি এফ উলিয়াবলৈ কি হয়, এইচ চি এফটো প্ৰথম সংখ্যাকেইটা, প্ৰথম মানে কি আৰু ওপৰত থকাকেইটাৰ কথা কৈ আছোঁ, ল'বকেইটা 2, 8, 10, 32, এইচ চি এফটো উলিয়াই ল'ম, এল চি এমটো তললৈ গুচি যাব, ইটোৰ উল্টা মানে। এইচ চি এফ অফ 2, 8, 10, 32, এল চি এম অফ তলত থকাকেইটাৰ 3, 9, 27, 81, 2, 8, 10, 32 এইচ চি এফ ওলাব 2। কেনেকৈ ওলাইছে, এইচ চি এফৰ পাৰ্ট চাইছে আপোনালোকে, যদি চোৱা নাই চাই ল'ব, ইয়াত কৈ নাথাকোঁ আৰু। এল চি এমটো 3, 9, 27 আৰু 81, ইহঁতৰ এল চি এমটো ওলাব 81। মই পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি এইটো বুজি পোৱা নাই, এইচ চি এফ কেনেকৈ 2 পালোঁ, এল চি এম কেনেকৈ 81 পালোঁ, আপোনালোকে এল চি এম আৰু এইচ চি এফৰ পাৰ্টকেইটা চাই ল'ব। এতিয়া আমি আহিছোঁ নাম্বাৰ 5। ইয়াত এইচ চি এফ উলিয়াবলৈ দিছে। এইচ চি এফ উলিয়াবলৈ কি হয়, ল'বকেইটা ওপৰত থকাকেইটা এইচ চি এফটো উলিয়াম, তলত থকাকেইটা এল চি এম উলিয়াম। কৈছোঁ এল চি এমৰ ওলোটাটো, মানে এইচ চি এফ অফ ওপৰত থকাকেইটা ল'বকেইটা, অৰ্থাৎ 2, 8, 64, তলত কি আহিব, এল চি এম অফ 3, 9, 81, 2, 8, 64, ইহঁতৰ এইচ চি এফটো ওলাব 2 আৰু এল চি এম 3, 9, 81, 3, 9, 81ৰ এল চি এমটো ওলাব 81। চ' এইটোৱে এনচাৰ। আপোনালোকে বুজি পাইছে আৰু এইচ চি এফ উলিয়ালোঁ প্ৰথমে ল'বকেইটা আৰু এল চি এম উলিয়ালোঁ 3, 9, 81 তলত থকাকেইটা। কিন্তু এল চি এম হ'লে আকৌ এতিয়া উল্টাটো আছিলে, এল চি এম হ'লে কি হয়, প্ৰথমে এল চি এমটো উলিয়াওঁ, তলতহে এইচ চি এফ। কিন্তু ইয়াত এইচ চি এফ হ'লে কি হয়, এইচ চি এফটো প্ৰথমত, তলত এল চি এম, এইটো উল্টা হয়। বাকীটো এল চি এম কেনেকৈ পাইছোঁ আপোনালোকে বুজি পাইছে চাগে, কৈ থাকিলে বেছি দীঘলীয়া হ'ব ভিডিঅ'টো। ইয়াত পুনৰবাৰ মই এটা উদাহৰণ ৰাখিছোঁ, 3টা সংখ্যা থকা এইচ চি এফ উলিয়াবলৈ দিছে। সৰুটোৱে প্ৰথমে একেবাৰে সৰুটোৱে এইটোক হৰণ কৰি দিম। এতিয়া আমি 132ৰে 204 এইটোক ডিভাইড কৰি দিম, 1 টাইম যাব, এইটো বাৰু বিয়োগ কৰিলোঁ 72। নেক্সট আমি 72 ইয়াক ডিভাইড কৰি দিম 132, 1 টাইমেই যাব, 72, 0, 6 থাকিলে, পুনৰ 62টোৱে 72 কৰিম, 1 টাইমেই যাব, 12 থাকিব, 12টোৱে পুনৰ 62 কৰিম, এইটো 60, 5 টাইমছ যাব, 60, 0। গতিকে এতিয়ালৈকে আমাৰ হাতত এই এইচ চি এফ আহি পৰিছে 12। এই 12টোৱে এতিয়া শেষৰ সংখ্যা আটাইতকৈ ডাঙৰটোক যাব লাগিব, এইটো কৰি চাম। 12য়ে 228ক ডিভাইড কৰি চাম, 1 টাইম 12, 0, 1, 8 থাকিলে, 9 টাইম গ'ল 108, চ' 0। গতিকে 12টোৱে 228কো এইটো সংখ্যাকো ডিভাইড কৰিব পাৰি, বাকীকেইটাকতো পাৰিয়ে ইয়াত ওলালে। চ' এইচ চি এফ ওলালে 12, এইটো হ'ল এনচাৰ। গতিকে বন্ধুসকল আজিলৈ ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল পাইছে আপোনালোকে এটলিষ্ট শ্বেয়াৰ কৰিব। চ' পুনৰ লগ পাম, থেংক ইউ।